আমি এবার 4 নম্বৰটো কৰিম 3 পিছত 4 নম্বৰ বস্তুটো মই পাতি লৈছো অলৰেডি তো 7 ওপৰত আছে 1/2 আছে পূৰণ 8 টু দি পাৱাৰ 1/2 আছে হা তো আমাৰ a আৰু b ওপৰত m আছে তো সেম কন্ডিশনত আছে না চোৱাচোন a আৰু b এর দুটা বেলেগ বেলেগ মান আছে 7 8 বেলেগ বেলেগ a b যেনেকৈ বেলেগ বেলেগ আছিল তো 1/2 সেম আছে তো m এর মান সেম তাতে mm আছে এতে 1/2 আছে তো গতিকে সেম আছে তো সূত্র মতে এইটো সূত্ৰত কৰিলে কি হয় a পূৰণ b হোল m তো a পূৰণ b হলে 7 ইনটু কি হ'ব 8 হ'ব তো 7 ইনটু কি লিখলো 8 লিখলো তাৰপিছত হোল দি পেলাই m আছিলে তাত m ৰ জায়গাত কি হ'ব 1/2 হ'ল তো 7 ইনটু 8 কৰিলে কি হ'ব 56 হ'ল তো 56 হ'ল 1/2 কি হল এইটো ইয়াৰে এনসার হল তো এইখিনিয়ে হল এই চেপ্টাৰটোৰ অনুশীলনীটোত মই কিছু অংক কৰি দিলো তোমালোকক কিছুমান থাকি গল তো 2-4টা অংক কৰা নাই সেইকেইটা তোমালোকে ট্ৰাই কৰিবা যদি বুজি নোপোৱা আছে পিছত সুধি ল'বা বাস আজিলৈ এইখিনি হ'ব